বিহু আহি পাই 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 হেমাহাম কথা দিছো হেমাহাম কথা দিছো হয় নমস্কাৰ মই বৰ্ণগৰীয়া ৰুবুলে মানে আজি কি মানে ফুৰবা যাম মই ভাগ্য লগতে দীপ আমি তিন পাণ্ডৱ যাম ফুৰবা ক'ত যাম আৰু তাত নাচিম কি গানত নাচিম কি কৰিম চাই থাকক স্কিপ নকৰিব তামাম হৈ আছে ৰ তামাম কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বোৱালো চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বোৱালো ঐ কলি যাই হানি জানি নাচিলে ঐ নাচোনত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো খুৱালো মানে আমি আহি বেকীৰ পাৰৰ এইটো গণেশ মন্দিৰ পালোঁ এবাৰ মানে আমি আজি লোকেশ্যনটো এইখিনিতে হ'ব বুলি মানে ভাবিলোঁ আৰু কথাটো মানে এইখিনিতে আজি আপোনালোকক এতিয়া কিবা এটা দেখাম বা কি দেখাব পাৰোঁ কি আছে আপোনালোকে চাই থাকক ভিডিঅ'টোত মানে যি হ'ব ভালেই হ'ব আপোনালোকে মোক আশীৰ্বাদ কৰক দেখাই আছোঁ চাই যাওক এয়া আমি মানে এনেকৈ সোমাই আহিলোঁ বেকীৰ তলৰে যিটো ৰাস্তা আহিছে মানে আমি আহি মানে পালোৱে আৰু মানে সেনাখন কথা দেচোন ঠিক মানে বেকী পাৰৰ এইখিনি জেগাতে পূজা চূজা মানে দুৰ্গা পূজা লক্ষী পূজা কালী পূজা সেনেহেন বোলা বস্তুগিলাই মানে এতিয়া মূৰ্তিগিলা ভাহে দেই ঠিক এইখিনি দি মানে যোৱা বছৰ আহিছিলোঁতো দুৰ্গা পূজাত মনত আছে আৰু সেনাখন কথা দেচোন কিন্তু এই মানুহগিলাই আপোনাৰ এই গা চা ধুই আছে কিন্তু এইটো বিৰাট ৰিস্ক দেই গা চা ধুই থকাটো এনেকৈ মই বিৰাট ভয় লাগে ময়ো নিজে অৱশ্যে ধুবা ইচ্ছা গেলি কি হ'ব কাপোৰো আনা নাই দেচোন কিন্তু এইটো মই বিৰাট এই চা এনেকৈ ইমান দূৰত নাযাব দেই দাদা অকল মইতো বিৰাট ভয় লাগে আৰু মানে নদীত গা ধোৱা বুলি ক'লি সেইটো বেয়া মানে আৰু এইফালে আমাৰ নাৱৰীয়া কেইজনমান আছে এই নাৱৰীয়া কেইজনমানৰ লগত চিনাকি হওঁ আহকচোন চিনাকি হ'ব পাৰোঁ নে নৰোঁ বা আহকচোন আপোনালোকে আহি থাকক মোৰ লগত আহক কি হয় চাওঁ কি হয় মানে আজি চাই থাকক ফিলিংছটো লওক চাই থাকক কেনে হয় বস্তুটো মানে কি কৰিব পাৰি আৰু এতিয়া কাৰোবাৰ খানা খাইছে চিলিণ্ডাৰ এই ডেক্সি কৰাহি আছে কাৰোবাৰ আজি ঈদৰ কথা না ঈদ আছিল কাৰোবাৰ খানা চানা খাইছে আৰু সেনেহেন কথা দেচোন মানে খানা খালেও আহোন ক'ত ফুৰবা গৈছিল ফুৰি চুৰি আহিলাক এতিয়া আমাক নেনে ক'ৰবাত ফুৰবা যেন কথাটো হ'ল এই মানুহখিনিৰ জীৱন যাপনটো যিটো হয় আপোনালোকক ক'লোঁ এওঁলোকে নাৱৰ ওপৰতে মানে গোটেই দিনটো নাওখনৰ ওপৰতে মানে নিৰ্ভৰশীল মানে নাওখনৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে এতিয়া কথা হ'ল নদীটো এইফালৰ পৰা এইফালে হয় মানে আমি আহি বেকীৰ পাৰ পালোঁ মানে কথাটো সেনেহান দেচোন ভাগ্য আছে দ্বীপ আছে
কেনে লাগছে শ্যামাহান কোঠা মজা একেবারে ফিলিংসটো আহিছে আহি যায় না মানে এনেহেন ঠাণ্ডা মানে আইচুত থাকা আইচু মানে কথাটো হৈছে নাওতে উঠছো হা মেইনলি কথাটো আমি নাওত আছো এই চাইডত যে নাওগিলা থাকে আৰু কিন্তু নাওখন নচলে মেইন কথাটো হৈছে প্ৰব্লেমটো সেইটো আৰু চলাব জানলিও মানে নাযাওঁ যিহেতু সাঁতৰিব নাজানো সাঁতৰিব জানলি বেলেগ কথা দেচোন এই চলিয়া দেই এই দীপ এই ভাগ্য পটাপট ঘৰত যাব লাগে সোনকালে এই আপুনি এতিয়া কি গা ধুব নেকি নে কি অঁ সাঁতৰিব জানে আপুনি একদম ক্লিয়াৰটো অঁ ঠিক আছে বঢ়িয়াকৈ গা ধুব মানে এতিয়া সাঁতৰিব আৰু মানে এতিয়া মানে কথাটো হৈছে দুখ লগা কথাটো এই আমাৰ বেকী নদী সৰ্বগড় বেকী নদীৰ ওচৰত কেইঘৰমান এনেকুৱা 12-14 ঘৰমান মানুহ আছে ল'ৰাখিনি এনেকৈ খেলি থাকে কিন্তু ক'ৰ পৰা আহিছে ক'ৰ মানুহ সেইখিনি কথাহে মই জানিব পৰা নাই ইয়াতে পিছৰ ভিডিঅ'ত মই ইহঁতৰ লগত কথা পাতি মানে এটা ভিডিঅ' বনাম বুলি ভাবি থৈ দিছোঁ লগতে আমাৰ এই ভাগ্য এই লাহে আৰামত একদম আৰামত যা চাইডে যা ভাই মানে লাহে যাবি কিন্তু মানে কথাটো হ'ল এনেহেন যে আহি দাদা এজন লগ পালোঁ দাদা আপোনাৰ নামটো কি অভিজিৎ কৰ্মকাৰ আপোনাৰ ঘৰ দাদা সোণকুচি কলনী মানে মেইন বৰপেটা টাউনৰ পৰা মানে এই মজাটো ল'ব আহে কেনে লাগে দাদা বঢ়িয়া লাগছে বঢ়িয়া না বৈদ্য গান বাজাইছা ভাল লাগছে মানে এই ভাইটিজনে গানটো বাজি থকা দেখা পাই এই গোটেইকেইটাক আমি ডেন্স কৰিম এইবাৰ ডেন্স নাও मैं पानी पानी हो गई मैं पानी पानी हो गई चलेगी क्या ग्लास पड़ा है खाली भरेगी क्या साथ था लौंडे से डरेगी क्या अंदर की फीलिंग से लड़ेगी क्या हैं हद हो गई हद से आगे भी बढ़ेगी क्या 9 एकड़ में फार्म पे घोड़े पे चढ़ेगी क्या 1 2 3 गाड़ी के बोनट से निकले परी लौंडे आगे कहीं टेकते नहीं बातें हैं कड़ी मेरी लिख ले कहीं चल निकले कहीं ऐसे हो মানে বিৰাট ভাল লাগিল ভাগাৰো লাগছে মানে সৰু ল'ৰা আজি ঈদ মুবাৰক মানে ঈদৰ কাৰণে ধৰক সিহঁতৰ অলপ ইনজয় কৰিলোঁ বিৰাট ভাল লাগিল মানে কথাটো এনেহেন আৰু পৰিৱেশটো চাই মানে বিৰাট ভাল লাগিল চাই মেলি ডেন্সটো কৰাৰ ইচ্ছা গ'ল বা নাচি দিলোঁ নাচি ভাগাৰো লাগিল বাপৰে বাপ ক'ত উঠছে চাওকচোন কি কৈছে পিলপিলিৰ ওপৰত বাপ আপনি কথাটো হৈছে এই দাদাকেইটাক লগ পাই বিৰাট ভাল লাগিল বিৰাট বেছি ভাল লাগিল আজি ঈদৰ দিনা মানে এনেকৈ লগ পাই পাবা চুই নে নহয় দাদা কিন্তু এটা কথা হিন্দু মুছলিম এক ভাই হয়নে নহয় এটা কথা তেজ কাটলি ৰাঙাই ওলব মানে যদি হাতখন কাটি দিওঁ ৰাঙাই ওলব কিন্তু তাহাৰ আজি ঈদ সিহঁতে ফূৰ্তি কৰিছে পিলপিলিৰ ওপৰত উঠি সেইটোৱে কথা মানে একদম যাৰ সময়ত মানে ঘৰত যাম আৰু অলপ পিছত তাৰে আগে এই আমি যে ডেন্স কৰিছিলোঁ চলিকেইটা সেইকেইটাক আৰু একবাৰ মাতি দিছোঁ মানে এইবাৰ আমি বিহু কৰিম বিহু ডেন্স এই মানে বিহু নাচিম হা এই ভাইয়াত বিহু ফুলিলে আৰু ফুলিলে তগৰ বগাগতে ফুলে মাতিলে আৰু মাতিলে গালত ফুলি দিয়ে মানে এখন বিৰাট লাজ লাগছে পুৰা একদম হাঁহি পাগলা হৈ গৈছে বিহু নাচি কেনে লাগছে ভাল লগা বিহু নাচি ভাল লাগছে না মানে আৰু পুৰা ভাল লাগছে ইয়াৰ খবৰ কি ভাল লাগছে না ভাল লাগছে মানে সন্ধিয়া সময়ত ধৰক সন্ধিয়া ঠিক আপোনাৰ আন্ধাৰ হ'ব আৰু এনেকুৱা সময়ত মানে ইয়াত বহুত বেছি মানুহ হয় আৰু আপুনি যদি আহি এই ফিলিংছটো পোৱা নাই ফিলিংছটো লৈ লওক আৰু আহিব পাৰিব চাৰিচকীয়া লৈ আহিব পাৰিব বাইকো লৈ আহিব পাৰিব আহক আপুনি লওক এই বাই এই টা আমি শেষত এনেকৈ গোটেইকেইজনক আমি বিদায় দি এতিয়া ঘৰমুৱা হৈ আছোঁ
এতিয়া বিশেষ আৰু আজিলৈ নাই মানে এইখিনিৰ যদি ভিডিঅ'টো আপোনালোকে চালে বা ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব